Hello everyone, welcome to Nengsanu vlog. More oinity vlog ole apnalok সকলোকে স্বাগতম জনাইছো। তেন বলক আজি vlogটো start কৰো। তো আজি হৈছে মহাশিৱৰাত্ৰি আৰু ৰাতিপুৱাই সোনকালে গাছা ধুই কৰি ললো। ওচৰতে মন্দিৰ এটা আছে, তাতে মানে চাকি জ্বলাই আহোঁগে আৰু পিছত যাম চাগে। তাতে শৰাই দিছে, মা যাব মানে অলপ দেৰিকৈ আৰু মানে আমি চাকি জ্বলাই আহোঁগে বা আৰু মই। তো সেয়া আপোনালোকক দেখুৱাই থাকিম, তো ভ্লগটো শেষলৈকে চাই থাকিব। ফোনটো কৰিছে পৰি গৈছে ল নপেলাবি নহ'লে আমাৰ তাত ভৰাই লওঁ দে ভাল আছোঁ আৰু খেলছা হ'ব আহা যাওঁগে আৰু খেললা বহুত খেললা থাকে নে ফটো মাৰিবলৈ সোমাইছে জোলনাত উঠিবলৈ। চাকি জ্বলাই কৰি আহি ৰাস্তাতে ৰীল দুটামান বনাই দিলোঁ। মই অলৰেডি ইনষ্টাগ্ৰামত আপলোড দিছোঁ, আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিত গৈ চাব পাৰে। তাৰ পৰা আহি বহুত দেৰি শুলোঁ, দেখিছে একদম মুখ চুখ ফুলি গ'ল মানে। আৰু মায়ে প্ৰসাদ আনিছিলে, তো প্ৰসাদটো খাই ল'লোঁ। আৰু তাৰ পাছত এয়া কি ধৰিব পাৰিছেনে, খুন্দা আমলখি হয়, তো এয়া খাই লওঁ। চ' ইয়াতে মোৰ ব্লগটো এণ্ড কৰিছোঁ। আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এণ্ড প্লিজ মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। টিল দেন বাই বাই।